আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। তো আজি জন্মাষ্টমী, তো ঘৰতে কিবা কিবি কৰিব আৰু জন্মাষ্টমী বুলি এনেই মিঠৈ চিঠৈ বনাব। আপোনালোককো দেখাই যাম, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনে লাগিল। তো বলক তেন্তে। এয়া মিঠৈৰ কাৰণে মায়ে পিঠা খুন্দি আনিলেগৈ। হ'লেহে ভাল ন, বনাবলৈ বহুত কষ্ট। মই বনাই খাব পাৰিম নেকি? মই নাখাওঁ ন। খাইছা নেকি? ধুনু এটা গোল পইচা আছে, গোল পাওঁ এঘাৰটকীয়া গোল পাওঁ। বাহ চাং কেনেকৈ গোল কৰিছা? হা আইও এয়া আমাৰ মিঠৈ ৰেডি হৈ গ'ল। মিঠৈ চিঠৈ বনাই হৈ গ'ল। এতিয়া ভাতটো খাওঁগৈ আৰু ভাত খোৱাই নাই, মায়ে মাতি আছে। ভাতটো খাই আহি আপোনালোকক আকৌ লগ পাই আছোঁ। এয়া আজি ভাত, এয়া নিৰামিষ চব্জি, এয়া বুটৰ নৰসিংহ চাটনি, এয়া মাছৰ পিটিকা, দালি, গোল নেমু, ইমানেই আৰু। খাই লওঁ ৰ'ব।